আৰু 80 টাকা এইটো কম দামী কম দামী মেৰো চলব তো তলো দেই চাপৰি চাটা কাল চাপৰি ভাই তো হেল্ল' গাইছ কি খবৰ আপোনালোকৰ খবৰ চবৰে ভালে তো মোৰো একদম ভাল বাৰু কি খবৰ গাইস মোৰ বেয়া দাম কিয় এয়া গাইস ফটো শুট কৰিব যায় গাইস মুখ নাই ফটোশ্বুট নাই অলপ ফুৰিও তো গাইছ মই অলপমান এনে ফুৰিও কেনে লগা হৈছে গাইস মোক নাই বেয়া তই যাবা নাগে তই যাত্ৰা হৈছে তো কেম্বা দেখা হৈছে তো যে নহওক আমি এতিয়া যাবা আনলো তো মই লগটো আহিছে তাক ৰখি আছো তো ব্লগটো চাই থাকক লাষ্টৰ লগিন এইটো মোৰ ছেকেণ্ড ব্লগ হ'ব গাইছ বেয়া দিয়া কি হ'ল নে গাইস তই যাবা নাগে নে আপি লগত যাব হা কাটে নে ও আপি নহয় লগৰ ছোৱালী যাব পাগলি আপি লগত চল না যে তো বলক আমি যাওঁ আই মই কাটু কান্দি যাব লাগে দেই ভালকে চুচি ল যাম ভালকে সুজিন যো তই যাবা নাগে না ভালকে চুচুলি গিলা কাকে নাই তে আকে নাই নালাগে দে নাই তো কেনে দেখা হৈ থাকে কিনকে থাকে অলপ থৌগাই ৰাখবা লাগে ঘৰত থাকিলেও চুলি তুলি চুজি থৌগাই ৰাখবা লাগে তো কালি লৈ যাম দে হ'ব না খালি গেছে না উঠি তো নিম দে বুলি কৈছো না মই তোক নিমে নিবি না অ নেন দে খাতি দেচোন মাতা দি ভালকে দি দেখা পাকে দি দি মিছা বদলাম নে নে না কইছি গাইস না কইছি নিম না কইছি কালা ও কালা চাও ভাই চাও কৰিব নিয়লা নেকি চাও বাৰু মানে মাৰ আগত কৈ আছে গালি খুই আছে মোক ই ফুৰবা যা আপিৰ লগত মোক নেনে বোলে তো যে নহওক ভালটো চলি থাকিব তো আমি এতিয়া যাম তো ভিডিঅ'টো চাওক মোৰ লগতো আহিছে তো সি আহি পেলাই মই যাম তো গাইছ এতিয়া আমি অলপ ওলাই আহিলোঁ মানে কি অলপ বিশালৰ ফালে যাব পাৰোঁ মানে অলপমান কাপোৰ চাব লগা আছে তো যদি সময় হয় যদি বিশালৰ ফালে যাম তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে এতিয়া আমাৰ মানে মেইন হাৱেত ৰখছোঁ অলপমান তো গাইছ আমি এতিয়া যাই আছোঁ মানে কি মাজে মাজে অলপমান ফুৰিব যাব লাগে তো দিনটো মানে ঘৰত সোমাই থাকিলে ভাল নালাগে অলপমান আমি লগ হ'লে অলপমান ওলাই আছোঁ মানে গধূলি টাইমত অলপমান ফুৰিবলৈ ভাল লাগে কিবা এটা ঘৰত কেতিয়া নৰে আৰু গাৰ্লফ্ৰেণ্ডৰ আগলা হয় তেতিয়া বেলেগ আৰু গাৰ্লফ্ৰেণ্ডৰ কথা এতিয়া মজাটো বেলেগ আৰু আমাৰ এই গাৰ্লফ্ৰেণ্ডৰ নাই না তো আপোনাৰ অলপমান সেয়াই আৰু জীৱন গাইছ তো গাইছ বহুতে মানে মোক সুধি থাকে মই চিম্পুল না কি তো মানে মই বৰ চিম্পুল একদম আগতে গাৰ্লফ্ৰেণ্ড আছিলোঁ আৰু এতিয়া গাৰ্লফ্ৰেণ্ড নাই একদম মানে কি হৈছিল কি ক'ম আৰু মানে ব্ৰেকআপ হৈ গ'ল তো এতিয়া মানে কোনো আপি নাচায়ে তো সেয়ে আৰু চবৰে কৈ দিছোঁ গাৰ্লফ্ৰেণ্ড নাই মই মানে বহুতে সুধি থাকে যিহেতু ক'লোঁ তো ক'ব লগা কথা নহয় ক'লেও সুধি থাকে কাৰণে মানে ইনষ্টাটো অ'পেন কৰিলে মানে সেই অপৰাই বেলেগ নাই আৰু মানে গাৰ্লফ্ৰেণ্ড নাই আৰু সুধি থাকে বাৰ্বি মোৰ নিজৰ ভণ্টি না কি কিন্তু আৰু নেক্সট ভিডিঅ'ত কৈ দিম বাৰ্বি মোৰ নিজৰ ভণ্টি না কি তো সেইটো কৈ দিম আপোনালোকক এটা নেক্সট ভিডিঅ' হ'ব কিন্তু য'ত বঢ়িয়াকৈ বাৰ্বিৰ কথা বা বাৰ্বি মোৰ কি হয় কি কথা চব কৈ দিম তাতে একো ডেট তো ভিডিঅ'কেইটা চাব আৰু মৰম দিব অলপমান নতুনকৈ ইউটিউব চেনেলটোও খুলিছোঁ মাত্ৰ তো উঠে না ইউটিউব চেনেলটো কি গম নাপাওঁ তো ভিডিঅ' দিব চেষ্টা কৰিম সদায় নৰোঁ সদায় কিবা লগত মোৰ প্ৰব্লেম হ'ব তো মাজে মাজে দিনটি আপোনালোকে চাই থাকিব আমি এতিয়া আহি পালোঁ মানে টিহু টাউন নহয় আৰু আপুনি তো লগতটো আহিছে ইয়াক ৰখি আছোঁ চাপৰি কি চাপৰি আল্ট্ৰা প্ৰ চাপৰি আল্ট্ৰা প্ৰ মেক্স চুলি চাওক গাইছ চুলি
গাইছ আমি আছোঁ এটা মজা লোকেশ্যনত তো লোকেশ্যনটো দেখি আছোঁ বম লোকেশ্যন গাইছ চাওক ভিউ চাওক না গাইছ কি মজা ভিউ তো মজা ভিউ গাইছ এ আৰু এইটো আমাৰ চাপৰি বম চাপৰি ই নহয় ই বেছি চাপৰি দো চাপৰি কিন্তু ই অলপমান বেছি চুলি তো বেগে মজা ভিউ গাইছ ভাল লাগে চাগে তো গাইছ এতিয়া তো এনে লোকেশ্যনত খানা খাওঁ মজা তো নেক্সট টাইম আমি এটা খানা খাব আহিম গাইছ মজা লোকেশ্যন এইটো এই চা চাপৰি দুটা চাপৰি চা ডাঙৰ চাপৰি ভাই ফটো উঠি আছে ফটো ইটো ক'বই নালাগে তাক তো এই হাঁহি নাচাগে কেনা দিছি হাঁহিটো এই চা এটা এবাৰ এটা চাপৰি মোৰ চাপৰি নহয় মোৰ নৰ্মেল চা চেণ্ডেল পিন্ধিছোঁ ধুনীয়াকৈ আৰু চা চব চবেই জানে মইতো কিন্তু ভাই ক'বই নালাগে দেই 1 নম্বৰ হেণ্ডচাম চাপৰি চাপৰি মানে হেণ্ডচামেই দেচোন চাপৰি এটা হেণ্ডচামেই হয় অলপ অলপ এই এটা দেখা নাই ফটোগ্ৰাফাৰ চা পোষ্ট নাচাগে এটা এটাৰ পোষ্ট চা এনে থকা না ফটো এনে ভাল হয় এই দেখছা না নিজকে নিজক কি তাৰিফ কৰে দে यार আজি মানে পুৰা ফাল বনাই ইনষ্টা চেল পাম দিলো এ আমাৰ দোষ আছে দোষ কিবা ক'বা নেকি দোষ এই সিদিনাৰ কথাটো কৈ যা একবাৰ আপি কিটা ক'ত গৈছিলা আপি কিটা পলাইছিল না তো গাইজ গাড়ী পাম নাছিল পাম চাম দিয়া হ'ল আমি এতিয়া যাম তো পাঠশালাত যোৱা হ'ব মানে ভকত আছে দেখোন সেইকাৰণে যাওঁ পাঠশালাকে যাওঁ বাই বাই লগ পাম আৰু কালি তোক লগ পাম যা 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 তো গাইজ আমি যাম এতিয়া তো চাই যাওঁ গাড়ী তেল ল'ম ঘূৰাই ল'ম পাঠশালাত গ'লে ম'ম' বিৰাট ভাল লাগে বিশাল পালোঁ আমি এখন মাৰ্কেট কৰি থাকোঁ কি মাল এটা কিহত পইচা দিব লাগে আহে চব হ'ব চলিম জছতে আহিলোঁ ৰ এতিয়া নিবি কি হা এই ভৰি দিয়া কাণ চাওঁ আগে এই 99 টকাত লছ নহয়তো বাইটো ইয়াত যাম চুই এই এখন ল'ম নেকি ভাল হ'ব না মজা চকুটো লাগিছিলে কি আহি চামা ওপৰত গৈ আগত বলগা পানী চল্লিছ টকা ল'বাৰ ভিতৰত তো গাইছ কাপোৰ চাম মই অলপ কি ফটো দিয়া দিলে মই ল'ম এইটো লৈ লওঁ এই কম দামী এটি নিপিন্ধো দিয়ক স্পৰ্টছৰ মাল 80 টকা এইটো কম দামী কম দামী চলিব তপো দেবি নাই মানে দেখা নাবে মোৰটো দামীক না আপনি নিজে তো তে পিন্ধি আছো আপিন না পাৰ গম পাম দেই পিন্ধি আছো ড্ৰেছিং ৰুম ক'ত আছে হাও এতে পিন ওপৰতে পিন আপনে মতে আছেন সৰু আছে ভালো না বেলেগ লবি আছে চিন্তা এই সামল লম মেতে ধরেছেন কিমান পৰে দি খালা বল্লা কই দিও নেকি 600 মান পৰে 600 খালা বল্লা কই দিম দেগে সেম টু সেম খালা বল্লা করে গাইছে সাও মোর লম বেনে দোকান তো ভাই দোকানে বিশাল ফোন মেলে লাগা ফোন ভাঙি না আসল লাগাই না লাগে না 500 টাকা ওই ভাই বেগি লং পেন আছে শুনেতে মই ভাল নাটকা বুলি ভাবিছিলে এই 600 লছ নহয় কি তাই না
মোৰ এইটো সিদিনা মই ভাই ইহঁত কিনবা গ'লো গৰমান বা ওচৰ 2000 নিমিলে গৈ 500 টকা দে ভাই তো বেলেগ চাওঁ আমাৰ ল নহ'ব কিবা নহয় কিবা নিমেই নিম বুলি কাচ্চাটোৱে বোলে কাচ্চা মজা লগাইছে একদম সেক্সি বান্দা দেখাইছে সেক্সি লাগি থাকি চশমা কিন্তু বেয়া নহয় দামী औकात के बाहर नहीं औकात के बाहर है भाई बहुत चाहिए এই শার্ট কেটা ভাল লাগছে औकात के बाहर এটা বস্তু পাইছিলো চাই দেখাই আছো এইটি পিন্ধা না রে তো গাইস ইয়াক লগে এটি কিনি আছো চাই তোর কাছে দিকে জুতো পাই সৰু হ'ব আকৌ নাই আঠো বিয়া পাঁচ চলি যাব মাটি গাইস মাথাটা মোক কোম্পানী বা দিছিল কিন্তু কোটাৰ বহুত দাম কোটাৰ দাম চাব নেকি গাইস 8 কোটি কি টাকা 219 টাকা বেছি নহয় টাকাৰ কোম্পানী বা বেছি নহয় মোৰ কাৰণে পকাদের বাইরে ভাল লাগছে মোৰ তো সব ভাল লাগছে দামও ভাল এইকাৰণে কিমান 270 টাকা এখানো ভাল লাগছে কালাৰটো না কেমেৰাত অলপ বেলেগ দেখছি অলপ সেউজীয়া হেন টাইপ বাইতো গেটন ফ্ৰী দামটো লেখা নাই দিব এই হ'ব 200 মানে হ'ব কি বকিছে নাচ নাই বকিছে তো ফেন অনলাইন চফাত দিয়া এই নহয় নহয় চফাত বহা গাড়ী নহয় চফাত বহা মাজে মাজে গলৰ গলৰ বেমাৰ গাইজ কেনে লগাইছে এই গলৰ মাজে বাগাত দিয়া নেকি এই বাকী যিয়ে নহওক বস্তুবিলাক ভাল লাগে কিন্তু অকাদৰ বাহিৰত নহয় এইটো অকাদৰ বাহিৰ নেকি নহয় সেইটো অকাদৰ বাহিৰত নহয় তো আজিৰ কাৰণে ভিডিঅ'টো বাই বাই গাইজ এতিয়া এণ্ড কৰি দিওঁ বিশালৰ ভিতৰতে তো মানে ভিডিঅ'বিলাক যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু এই ছাবস্ক্ৰাইব নাই এইটো কৰি দিব গাইজ ছাবস্ক্ৰাইব তো আজিৰ কাৰণে বাই বাই আৰু লগ পাম নেক্সট ভিডিঅ'ত তো এনেকৈ ফাৰ্ষ্ট ভিডিঅ'টোত মানে 1K ছাবস্ক্ৰাইবাৰ হৈছে গাইজ আৰু এইটোতো অলপমান কৰি দিব যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহে যদি ভাল নালাগে তেতিয়া মই জোৰ কৰি কৰিব এটা বস্তু নহয় না তো মৰম দিব গাইজ বাকীবিলাক ভিডিঅ'টো এইটো মোৰ ছেকেণ্ডটো ব্লগ আজি তো নেক্সট ভিডিঅ'টো গাইজ মৰম দিব তো বাই বাই আজিৰ কাৰণে